হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে হাঁহৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। এতিয়া আহকচোন ভিডিঅ'টো আগলৈকে চাওঁ। প্ৰথমে মই মছলাখিনি বনাই ল'ম। তাৰ বাবে মই 2 চামুচ জিৰা, 2 চামুচ ধনিয়া, কেইটামান জালুক, 2টামান ইলাচি, দালচেনি আৰু শুকান জলকীয়া 2টা দি দিছোঁ। এইখিনি মই এতিয়া কমটি জুইত 5 মিনিটমান সময় ভাজি ল'ম, অকণমান ডাৰ্ক ব্ৰাউন কালাৰ হোৱালৈকে। বেছি হাই ফ্লেমত ভাজিলে পটককৈ দেৰি যাব পাৰে, তেতিয়া তিতা লাগিব। সেইবাবে ল' ফ্লেমত ৰাখি ভাজিব লাগিব। আৰু এই মছলাখিনি ভজাৰ ওপৰতে মাংসৰ কালাৰটো ডিপেণ্ড কৰে। মই কোনো ধৰণৰ বেলেগ একো কালাৰ ব্যৱহাৰ নকৰোঁ। ৰেড চিলিয়ে হওক বা কাশ্মীৰ মিৰ্চেই হওক, মই এইখিনি দিয়েই মাংসখিনি বনাম। এয়া মছলাখিনি মই 5 মিনিট সময়ৰ বাবে ভাজি লৈছোঁ। মছলাখিনি ভজা হৈ গ'ল। এয়া দেখিছেনে, ডাৰ্ক ব্ৰাউন কালাৰ হৈছে। এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু মিক্সিত দি গুড়ি কৰি ল'ম। মই আজি মাংসখিনি লোহাৰ কেৰাহীত বনাম। তাৰ বাবে মই প্ৰয়োজন মতে মিঠাতেল দি দিছোঁ। আপোনালোকে চাই ল'ব, মাংস যিমান হয় সেই অনুযায়ী তেল দিব। আৰু ইয়াত মই এতিয়া এটা শুকান জলকীয়া, 2 খিলামান তেজপাত দি দিছোঁ। আৰু মই মিডিয়াম চাইজৰ 3টামান পিঁয়াজ কাটি ৰাখিছিলোঁ, সেইখিনিও দি দিছোঁ। এইখিনি মই এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। হাঁহৰ মাংসই হওক বা যিকোনো মাংসই হওক, আপোনালোকে যদি কালাৰটো অলপ ক'লা নিচিনা বিচাৰে, তেতিয়াহ'লে খুব গৰম তেলতে জলকীয়া আৰু তেজপাতখিলা দিব। জলকীয়াটো পুৰি অলপ ক'লা হ'বলৈ দিব আৰু পিঁয়াজখিনিও অকণমান বেছি ৰঙচুৱাকৈ ভাজিব। বহুত বেছি ৰঙচুৱাও নকৰিব, নহ'লে তিতা লাগিব পাৰে। এতিয়া মই এইখিনি আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। যদি আপোনালোকে মাংসৰ আঞ্জাখন ৰঙা হোৱাটো বিচাৰে, তেতিয়াহ'লে কাশ্মীৰী জলকীয়া গুড়ি আৰু ৰেড চিলিও দিব পাৰে। আৰু মই ইয়াত এতিয়া এচিকুটমান চেনি দি দিছোঁ, কালাৰটো আৰু বেছি ভাল হ'বৰ বাবে। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াতকৈ বেছি ৰঙচুৱা নকৰিব। ইয়াত মই এতিয়া হাঁহৰ মাংসখিনি দি দিছোঁ। মই 250 গ্ৰামমান হাঁহৰ মাংস লৈছোঁ। এইখিনি এতিয়া মই অকণমান 5 মিনিটমান সময় হাই ফ্লেমত ভাজি লৈছোঁ, যাতে হাঁহৰ মাংসত থকা এক্সট্ৰা পানীখিনি শুকাই যায়। পাঁচ মিনিটমান সময় হাই ফ্লেমত ভাজি ল'লোঁ। এয়া দেখিছে কালাৰটো চেঞ্জ হৈ আহিল। এইখিনি সময়তে মই এচামুচ হালধি দি দিছোঁ আৰু নিমখো দি দিছোঁ। এতিয়া আকৌ অকণমান সময়ৰ বাবে মিডিয়াম ফ্লেমত ৰাখি ভাজি ল'ম। অলপ সময় ভজাৰ পাছত মই ইয়াত আদা ৰচুন 2 চামুচ দি দিছোঁ। মই আদা ৰচুনখিনি ৰাফলি খুন্দি লৈছোঁ, পেষ্ট বনোৱা নাই। এতিয়া এইখিনি কেঁচা গন্ধটো যোৱালৈকে অলপ সময় মিডিয়াম ফ্লেমত ভাজি ল'ম। এইখিনি সময়তে মই ইয়াত সেই গুড়ি কৰি ৰখা 2 চামুচ মছলা দি দিছোঁ আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখি অলপ সময়ৰ বাবে ভাজি লৈছোঁ। যেতিয়ালৈকে মাংসখিনি ফুটি নাহে, মই এতিয়া ঢাকনখনো লগাই ৰাখিম। মাজে মাজে লৰাই থাকিম, যাতে তলত লাগি নধৰে। এয়া ঢাকি মাংসখিনি ফুটি অহালৈকে ভাজি ল'লোঁ, একেবাৰে ল' ফ্লেমত ৰাখি। ইয়াত মই এতিয়া কাটি ৰখা আলু আৰু কোমোৰাখিনি দি দিছোঁ। আলু আৰু কোমোৰাখিনি দিয়াৰ পাছত মই 5 মিনিটমান সময় হাই ফ্লেমত ভাজি ল'লোঁ। ইয়াত মই এতিয়া চামুচৰ জোখাৰে আদা ৰচুন দি দিছোঁ। যিহেতু মই প্ৰথম অৱস্থাতে আদা ৰচুন দিছিলোঁ, এতিয়া দিয়াৰ কাৰণটো হ'ল আদা ৰচুনৰ ফ্লেভাৰটো যাতে আলু আৰু কোমোৰাখিনিতো সোমাই যায়। এতিয়া অকণমান সময় ভাজি লৈছোঁ।
মই এতিয়া গেছটো একেবাৰে ল'ত ৰাখি ঢাকন লগাই ভাজি ল'ম অলপ সময়ৰ বাবে, যাতে আলু আৰু কোমোৰাখিনি ভাপতে সিজি যায়। এনেদৰে ঢাকন লগাই ভাজিলে আঞ্জাখন খাবলৈ খুব টেষ্টি হয়। আপোনালোকেও এনেদৰে বনাই চাবচোন। অলপ সময় মাংসখিনি ঢাকন লগাই ভজাৰ পাছত মই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। যিহেতু মই প্ৰথম মাংসখিনি ভাজোঁতে নিমখ দিছিলোঁ আৰু 2 চামুচৰ জোখাৰে মছলা দি দিছোঁ। সেই মছলা দিয়াৰ কাৰণটো হ'ল যাতে কোমোৰা আৰু আলুখিনিতো মছলা ফ্লেভাৰটো আহি যায়। আৰু ইয়াত মই এতিয়া এটুকুৰা সৰুকৈ বি জলকীয়া দি দিম। যিহেতু মছলাখিনিত জালুক আছিল সেইবাবে সৰুকৈ দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এয়া আলু আৰু কোমোৰাখিনি সিজি গ'ল। মই ভাবিছিলোঁ কোমোৰাতে পানীখিনিতে মাংসখিনি সিজিবলৈ দিম, কিন্তু কোমোৰাটো বহুত বুঢ়া আছিল, সেইবাবে পানী নোলালে। ইয়াত মই এতিয়া চাহ খোৱা কাপেৰে 2 কাপৰ জোখাৰে পানী দি দিম। ডাঙৰ কাপ হ'লে 1 কাপ হ'ব। এয়া মই চাহ খোৱা কাপেৰে 2 কাপৰ জোখাৰে মছলা বাতিটোতে গৰম পানী দি দিছোঁ আৰু এতিয়া মই গেছটো একেবাৰে ল'ত ৰাখি ঢাকন লগাই ভাপতে সিজিবলৈ দিম। এনেদৰে সিজালে আঞ্জাখন খাবলৈ খুব টেষ্টি হয়। এয়া 10 মিনিটমান সময় একেবাৰে কম জুইত সিজিবলৈ দিছিলোঁ। আঞ্জাখনৰ কালাৰটো খুব ধুনীয়া হৈছে, দেখিছেনে? আৰু কোমোৰা আলুখিনিও ভালদৰে গলি গৈছে। এতিয়া মই ইয়াত মান ধনিয়া পাত কাটি দিম। বহুত বেছি পানী দিলেও আঞ্জাখন খাবলৈ ভাল নালাগে। এনেদৰে এদিন বনাই খাই চাবচোন আপোনালোকেও আৰু জনাব কেনেকুৱা পালে। ইয়াত মই এতিয়া অলপমান মান ধনিয়া পাত কাটি দিছোঁ। ধনিয়া পাত দিয়াৰ পাছত গোটেইখিনি ভালদৰে মিলাই দিছোঁ আৰু 2 মিনিট সময়ৰ বাবে গেছটো একেবাৰে ল'ত ৰাখি ঢাকন লগাই ৰাখি দিম। এয়া 2 মিনিট পাছত ঢাকন এৰাই চাইছোঁ, গেছটো অফ কৰি দিলোঁ। আলু আৰু কোমোৰা দি বনোৱা হাঁহৰ মাংসৰ আঞ্জাখন হৈ গ'ল। যদি আপোনালোকৰ মোৰ ৰেচিপিটো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।